হাই দোস্ত, মই এতিয়া যাবলৈ ওলাইছোঁ মেলাত। আজি দোলৰ মেলা আছে। এতিয়া মই বাসুগাঁও ৰাজাচাৰাঙত দোলৰ মেলা আছে, তাত যাম। মোৰ লগত আছে সুজিত সৰকাৰ আৰু আহিব কেইটামান ফ্ৰেণ্ড আহি আছে, অহা নাই এতিয়াও। আহিলে একেলগে লগ হৈ কিনে যাম। হেল্ল' দোস্ত, মোৰ ফ্ৰেণ্ডবিলাক আহি পালে। এতিয়া আমি খোজকাঢ়ি অলপমান যাওঁ, ওচৰত গাড়ী এটা পালে উঠি যাম। আৰু আমি এতিয়া টটোত উঠিছোঁ, মেলা পাই গ'লো পৰাই। হাই দোস্ত, আমি ৰাজা ঠাকুৰৰ মন্দিৰটো পাই গ'লোঁ। প্ৰথমে আমি মন্দিৰৰ ভিতৰত সোমাম, মন্দিৰটো চাম, কেনেকুৱা ঠাকুৰটোক দৰ্শন কৰিম। তেনেহ'লে আহক আমি মন্দিৰৰ ভিতৰত সোমাওঁ। মন্দিৰটো কি ধুনীয়া। হাই দোস্ত, এইটো হয় মন্দিৰৰ গেট। চাওঁ কিমান লাইটিং লগাইছে। আহক আমি মন্দিৰটো চাওঁ। আমি মন্দিৰৰ ভিতৰত সোমাইছোঁ। চাওক বন্ধু, মন্দিৰটো কিমান লাইটিং লগাইছে, কি ধুনীয়া লাগে লাইটিং। চাওক কি ভাল লাগিছে মোক। মই আৰু আগত দুটা হ'ল মোৰ বন্ধু, আমি তিনি। হাই দোস্ত, আমি এতিয়া মেলাৰ ভিতৰত সোমাম। আপোনালোকে চাওক মেলাটো কেনেকুৱা। I look at you and it's easy to see you are the